non nili na development alam si puno kami ini tung tegam long lo tuwar kami cot kali alang itu umat pedang kan orang pulang cot kan নমস্কাৰ মোৰ নাম হ'ল শ্ৰীযুত ৰাজেন তিমু আৰু মই বৰ্তমান APSLC চেণ্ট্ৰেল কমিটি ট্ৰেজাৰাৰ মই আজি আপোনালোকক এই ভিডিঅ'ত যোগেদি আপোনালোকক দেখাব বিচাৰিছোঁ যে বিগত বিজেপি চৰকাৰে যি উন্নয়নৰ কথা কৈ আছে ডেভেলপমেণ্টৰ কথা কৈ আছে আমাৰ কাৰ্বি আংলং যি CMEM কাৰ্বি আংলং অট'নমাছ কাউন্সিল টিম কাৰ্বি আংলং বিলাকে কৈ আছে যে ডেভেলপমেণ্টৰ কথা মই আগতীয়াকৈ মানে ক্ষমা খুজিব বিচাৰিছোঁ মোৰ অসমীয়াটো ইমান শুদ্ধ নহয় তথাপিও মই ৰাইজক মই দেখাবৰ কাৰণেহে মানে দেখাবলৈ বিচাৰাৰ কাৰণে মই এই ভিডিঅ'টো বনাবলগীয়া হৈছে এই গতিকে আমি জানো যে বিজেপি সকলে যিটো নেকি ডেভেলপমেণ্টৰ কথা কোৱাটো সেইটো সত্য নহয় ইয়াত মই যি ঠাইত মই এটা থিয় হৈ আছোঁ সেইটো হ'ল ৱাৰ্ড নম্বৰ 12 ডিফু চহৰত ডিফু টাউনত আমাৰ ডিফু টাউনৰ মাজত এই ৰাস্তা পদূলি এনেকুৱা এটা অৱস্থা শিলগুটি গোটেই ওলাই গ'ল 15 বছৰ কৰি ৰিপেয়াৰিঙৰ 15 বছৰ কংগ্ৰেছ চৰকাৰে শাসন কৰিলে একো নকৰিলে এইটো ৰাস্তা এতিয়া বিজেপি চৰকাৰে 10 বছৰ শাসন কৰি আছে এতিয়া বৰ্তমান কাউন্সিলতো বিজেপি সকলে এতিয়া গভৰ্ণমেণ্ট চলাই আছে কিন্তু আমি দেখিব পাওঁ যে এইখিনি যিমানখিনি আছে হাজাৰ হাজাৰ গাঁও আছে এইখিনি আজি প্ৰায় 500 বছৰৰ আগৰ পৰা এইখিনি বসবাস কৰি আছে কিন্তু আজি আমাৰ এই অৱস্থা ডিফু চহৰত আপোনালোকে দেখাব পাৰে কেমেৰামেনে গোটেই ৰাস্তা গোটেই হিল ওলাই মানে অৱস্থা নাই ডেভেলপমেণ্ট গোটেই ড্ৰেনেজ চিষ্টেম নাই একো ড্ৰেন নাই ইয়াত একো পকা ৰাস্তা নাই গোটেই হিল গুটি অলপ পাথৰ অলপ কিবা হেৰি মেটেল অলপ ঢালি দিছে বাছ 15 বছৰ মামুলি নহয় 15 বছৰ কংগ্ৰেছ শাসন আৰু এতিয়া কংগ্ৰেছ চৰকাৰে বিজেপি চৰকাৰে এতিয়া শাসন কৰি আছে কাউন্সিলত যি গভৰ্ণমেণ্ট এতিয়া শাসন কৰাটো ডেভেলপমেণ্ট কথা তেখেতসকলে কৈ আছে আজি মই দেখাব বিচাৰিছোঁ কিমানখিনি ডেভেলপ হ'ল চাওক আপোনালোকে নিশ্চয় এই ৰাস্তা কি অৱস্থা ইয়াত টাউনত যদি ইমানখিনি বেয়া অৱস্থা হ'লে টাউনৰ ভিতৰত অৰ্থাৎ চহৰ বুলি ক'ব লাগিব চহৰৰ ভিতৰত যদি আমি 3-4 কিলোমিটাৰ যদি সোমাই পেলাই যদি আমি চাবলৈ গ'লে আমি দেখিব পাব যে কিমানখিনি উন্নতি হৈছে মই যিমান পাৰোঁ টাউনৰ বাহিৰৰো মই ভিডিঅ' বনাবলৈ কাৰণে চেষ্টা কৰিম মই কাৰো বিৰুদ্ধে যোৱা নাই কাৰোক মই বেয়া পোৱা নাই কিন্তু সঁচা কথা সত্য কথা কিমানখিনি ডেভেলপ হ'ল সেইটোৱে মই অসমবাসীক মই জনাবলৈ বিচাৰিছোঁ আমাৰ কাৰ্বি আংলঙত কিমানখিনি উন্নতি হৈছে বা উন্নতি হোৱা নাই ইয়াত ৰাইজসকলে আছে মই অলপ সুধিব বিচাৰিছোঁ লাচো ৰাস্তা কে তো লাচো তোমাৰ কে কংগ্ৰেছ গভৰ্ণমেণ্ট হতা চেলাম লেগে দি চেলা বনা নাই না আৰু এতিয়া বিজেপি চৰকাৰো বনা নাই এতিয়াও বনা নাই না আপোনাৰ ঘৰটো কোনটো সেই তাতে আছে ন ধন্যবাদ মই মিছা কথা কোৱা নাই সেইটো কাৰণে আমাৰ ইয়াত লোকেল অৰ্থাৎ মই নিজেও ইয়াতে লোকেল কিন্তু ইয়াত যিটো গাঁৱৰ বাহিৰে কৈছে যে এই ৱাৰ্ডৰ বাহিৰবিলাকে কৈছে যে ৰাইজসকলে কৈছে যে 15 বছৰ ধৰি কংগ্ৰেছ গভৰ্ণমেণ্টো নবনালে আৰু যি এতিয়া বিজেপি চৰকাৰ এইটো ডেভেলপমেণ্ট যিটো কথা কৈ আছে এই ডেভেলপমেণ্ট পাৰ্টিবিলাকেও নবনালে সেইকাৰণে ৰাইজক এনেকুৱা মিছলীয়া কথা ক'ব নালাগে আৰু মিছা কথা ক'ব নালাগে ইমান কষ্ট কৰি এই টাউনৰ মাজত
আমাৰ এইটোৱে না দিনে ৰাতি এইটোৱে না চাওক বৰষুণ দিলে বহুত কষ্ট হয় কাৰণ ইয়াত আঠা মাটি Supike develop pikulo sinili ahok rat ahong jai long ke banji pasini liga sisi sila puke ward number nili ar ina ke 14 lo apenda ke 4 lo si non ini tum ke langnam sedang tuar ko ansi ke mema itum lada ward commissioner atumdu PMC atumdu lapen DGP atumpu bomlo development si moher nili tum hadak medical college men namelo si non ladak bangke lake ward number 4 la school ke dam ke bang oso mar to mandala se helat lo beceng biri hut pote lang mitum duk pik han kado wepen lasi ili tum ko anse ka develop lo ma kar biang long ara tum family ako kalam teke pachini ji pansi labang so video ke selam lapen মোৰ অসমীয়াটো স্পষ্ট নহয় তথাপিও মই ক'ব বিচাৰিছোঁ বা অসমবাসীক কাৰণে মই জনাব বিচাৰিছোঁ মোৰ যিটো নেকি ৰাইট সাইডত আছে সেইটো হ'ল আমাৰ ডিফুট ৱাৰ্ড নম্বৰ 14 আৰু এইটো ঠাইত হ'ল এইখিনিটো হ'ল ৱাৰ্ড নম্বৰ 4 কাৰ্বি আংলং সকলে কৈ থাকে যে ডেভেলপমেণ্ট মই আজি দেখাব বিচাৰিছোঁ আমাৰ এই ডিফু চহৰতো কিমানখিনি ডেভেলপ হ'ল আমাৰ ৰাস্তা পদূলি আপোনালোকে চাওক কেমেৰামেনে দেখাই দিব আপোনালোকে